apengam apeng kumpa sudu ngol kota abutani milia obo roket nolong apeng kindupa supaka homosti punor nidaron amnam ademu pa supang ngoluk se dhokwa kana homosti sokisin 20 kon ko dolunga naw boisa homosti bo pa gpagla supak silo ko longaso se dhokwa kana homosti araso ko duna supak borkhamuk balig alimur baligau oro murang kumdo silo pottaruna rengam kabangko apeng kuno dol mot nirbiheke gukum sugela so rusudungam dak oko agerem kapa rusuyen oko agomam rusugel kapa bulu hiddhantongam lain ara doing kudam nolom langkan binam lagang supak bolopa gudang agol lopa holo kalik pola je নোটিফিকেশনত উল্লেখ কৰা আৰু নকৰা গাঁওসমূহৰ নামসমূহ আপোনালোকক মই অৱগত কৰিব বিচাৰিছো আমি সুবনচিৰি পঞ্চায়তৰ পৰা যিবিলাক গাঁও ঢককানা বিধানসভা সমষ্টিৰ পৰা এক্সক্লুডেড হৈছে মানে নাইকিয়া কৰিছে সেই গাঁওসমূহ হ'ল চৰকাৰে কৈছে পাট্ৰিচুক কিন্তু পাট্ৰিচুকত আমাৰ দুখন গাঁও আছে মাছ পাট্ৰিচুক আৰু নামনি পাট্ৰিচুক 2 নম্বৰ হ'ল সতিয়ানা চাপৰিত আমাৰ গাঁৱত দুখন গাঁও আছে সেইটো হ'ল সতিয়ানা চাপৰি আৰু পটুমলা গাঁও বহুম ৱাৰ্ডত 3খন গাঁও আছে বহুম গাঁও কাংকান চাপৰি আৰু বাটিমেদত যদি পৰে একদম হাতিয়ামৰা চাপৰিটো নৰ্থ লখিমপুৰতো আছে আৰু ঢকুৱাখানাৰ পৰা এক্সক্লুডেড কৰি দিছে ঢকুৱাখানাৰ পৰা নাইকিয়া কৰি হাতিয়ামৰা চাপৰিটো লখিমপুৰত ইনক্লুড কৰিছে তথাপি আমি উল্লেখ কৰিছো 2 নং হাতিয়ামৰা ৰেগন চাপৰি কামাল চাপৰি কিনিঘৰীয়া সুকিয়া চাপৰি 4খন গাঁও সংলগ্ন হৈ পেলাই 2 নং হাতিয়ামৰা হৈছে চৰকাৰে 2 নং হাতিয়ামৰা বুলি কৈছে 7 নম্বৰ আছে 3 নং হাতিয়ামৰা বৰচুক আৰু বালি চাপৰি বৰখামুখ পঞ্চায়তৰ 3খন মূল গাঁও প্ৰথম গাঁওখন হ'ল মগুৱাচুকত বকুলা মগুৱাচুক চাপৰি বাগৰি আৰু 1 নং পাৰঘাট এই 4খন গাঁও সংলগ্ন হৈ পেলাই মগুৱাচুক চাপৰিত ভোট খণ্ডে হিচাপে ৰাইজে ভোটদান কৰে 2 নম্বৰ অইয়া বৰগাঁও 3 নম্বৰ হ'ল গৰকীয়া চুকতি গাঁও গৰকীয়া চুক আৰু মহুৰা চাপৰি এই দুখন গাঁও গৰকীয়া চুকত অন্তৰ্ভুক্ত হৈছে গতিকে আশ্চৰ্যজনক কথা ইতিমধ্যে আপোনালোকক ৰুগ্মমানক চাই স্পষ্টকৈ কথাবিলাক ক'লে আশ্চৰ্যজনক কথা আৰু এই কথাবিলাক কওঁতে এটা কথা জানি যাতে ভুল নুবুজে আমাৰ দলে পিছপৰা অনুসূচিত জনজাতি নামনি অসমত 4খনকৈ SC চিট এবলিছ কৰি পেলাই হিন্দু বাঙালীক উপকাৰ কৰিবৰ কাৰণে আজি নাওবৈচা সমষ্টিক SC কৰিছে সেই ক্ষেত্ৰত আমাৰ দ্বীপমন নাই মাননীয় ভূপেন হাজৰিকাদেৱে 1967ত সেই সমষ্টিত বিধায়ক হৈ গৈছে তাৰ পৰৱৰ্তী 72 মানত লীলাকান্ত দাস ডাঙৰীয়াই সেই নাওবৈচা সমষ্টিত বিধায়ক হৈ গৈছে আৰু এই নাওবৈচা সমষ্টিখন SC কৰাত আমাৰ আপত্তি নাই কিন্তু আমাৰ আপত্তি আছে সেইবিলাকত যিবিলাক গাঁও চৰকাৰৰ কোনো নীতি নিয়ম নকৰাকৈ নীতি নিয়মত অন্তৰ্ভুক্ত নোহোৱাকৈ সুবনকিৰি আৰু বৰখামুখৰ 20খন গাঁও নাওবৈচা সমষ্টিত সদূৰ নাওবৈচা সমষ্টি 7-10 কিলোমিটাৰ ঢকুৱাখানা আৰু 100 কিলোমিটাৰ নাওবৈচা সমষ্টিত আমাৰ এই গাঁওসমূহ অন্তৰ্ভুক্ত কৰিছে তাৰ আমাৰ দীৰ্ঘ আপত্তি আছে আপত্তি এইকাৰণে আছে আপোনালোকে কল্পনা কৰি চাওক পানীগাঁৱৰ পৰা এইফালে আমি নকওঁ পানীগাঁৱৰ পৰা এইফালে বিস্তীৰ্ণ এটা বিচিত্ৰ অঞ্চল নদী আৰু পথাৰেৰে ভৰা এটা অঞ্চল মাজত কোনো গাঁও নাই কিন্তু এই গুণাৱতীখন তাত অন্তৰ্ভুক্ত কৰিছে এইটো চৰকাৰৰ নীতি বিৰুদ্ধ কথা দ্বিতীয়টো হ'ল আপোনালোকে এছেৰাকটা গামচুকৰ পৰা চাওক হিঙিমাৰীলৈকে হিঙিমাৰীৰ পৰা এখন নদী আছে বিচ্ছিন্ন অঞ্চল তাৰপিছত বৰখামুখ বামগাঁও আছে বামগাঁৱৰ পিছত আপোনাৰ বৰখামুখ আছে বামমৰা আছে বামমৰা আৰু বৰখামুখ উজনি নামনি এই 4খন গাঁও অন্তৰ্ভুক্ত নকৰাকৈ এই 4খন গাঁৱক জপিয়াই ছেটেলাইট চিষ্টেমত মগুৱাচুকৰ পৰা অইয়ালৈকে অন্তৰ্ভুক্ত কৰাটো কোনো চৰকাৰী নীতি নিয়ম নহয় মই নীতিটো পঢ়িম আপোনালোকক অলপ পিছত কোনো নীতি নকৰে তাৰপিছত এইখন বোলে চিডুলকাছ সমষ্টি হয় এই চিডুলকাছ সমষ্টিত আমাৰ চিডুলকাছ গাঁওখন অন্তৰ্ভুক্ত নকৰাকে জাপমাৰি পাৰ হৈ পেলাই আলিমুৰ
আলিমুল বাল্লি আৰু আলিমুল চাপৰি অন্তৰ্ভুক্ত কৰিলে চিন্তা কৰি চাওক তাৰপিছত আহি গ'ল পাট্ৰিচুক তাৰপিছত আছে বহুমলৈকে আহি একদম 2 নং আঠিয়ামৰা সংলগ্ন কৰি পেলাই আকৌ চাহবাগী আঠিয়ামৰা চাপৰি লক্ষীমপুৰৰ অন্তৰ্ভুক্ত কৰি দলকেইখন Sedoise aipa medir punama aipa me punama kapila amnyamuna so ngoluka dhokwa kana homosti araso sokriko homil mile kangkan pa duna se dolu biskon dolu sam naw bosalo pa supang meling muna ngoluka kapi kapi na okhobide dun sokka supak so sibonchiri orok se borkhamuk se panchayat chok naw bosa homosti bopa ngolu gupu pa dekko anam par padak aru orok rempin okhobida aru sokka minimum to 120 km ko bolopa mote dak aru rempin boguli kunu সামঞ্জস্য কামানে ৰাজনৈতিক কোনো সামঞ্জস্য কামানে এদে সমষ্টিৰ ওপৰ স ধকাকানা সমষ্টি চকা কাপিল মলিক পনাম পিকান অক কাপিল মলিক এমএলএ এমপি ইনাম লাগে স্যার সমষ্টি নির্ধারণ ইনাম সে নিলাম সমষ্টি নির্ধারণ নাম লাগে অতক কারণে স্যার ধকাকানা নকরা সমষ্টি স পুনৰ সুবনচিৰি আৰু বৰখামুখ সব দলুং আপদম লাঙালিত কুপা লাগিৰাগম না গলু মিমাক মলাদু আৰু সে মিমাক সাম গলু দিস পূর্ব মকুয়ে সে মিমাক সাম গলু দিল্লি বব মকুয়ে ইলেকশন কমিশন পায় অদক কারণে অদিলপ সব গলু লাঙালিত পায় অদপ সব আগে গেরা বিভিন্ন কৰিলে সোনকালে আপোনালোকৰ এই দাবীখনতো ইলেকশ্যন অফিচটো ৰমজানে দিছে না এইটো দিয়াৰ পিছতে মোৰ আন্দোলনটো গণ আন্দোলনটো আৰম্ভ কৰিব লাগে বুলি কৈছে কাৰণ লিখিত মোৰকে কমপ্লেইন দিম যেতিয়ালৈকে নিদিওঁ তেতিয়ালৈকে আমাক গম নাপাব কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি মোৰকে এটা পেপাৰ অকাই মিডিয়াত এটা বাই দিছে যে অসমত কোনো আন্দোলন নাই এনেকুৱা কৈছে যে ডিলিমিটেশ্যনৰ বিষয়টো লৈ পেলাই পুনৰ সমষ্টি নিৰ্ধাৰণৰ ওপৰত অসমৰ জনসাধাৰণৰ কোনো প্ৰতিবাদ নাই বুলি কৈছে এই বিষয়টো লৈ পেলাই আজিৰ এই সভাৰ জৰিয়তে মোৰকে দাবী চনত কিয় কোনো নাও পইচা সমষ্টিলৈ আমাৰ বৰখামুখ আৰু সোণগিৰি মানুহে কিয় যাব নোৱাৰে এই বিষয়টো অতি সুন্দৰভাৱে মোৰকে দাবী চনত প্ৰস্তুত কৰি পেলাই আমি গণ আন্দোলনটো আৰম্ভ কৰিব লাগে মোকে ব্যক্তিগত মত কাৰণ চৰকাৰে কৰক বা কোনোবা ব্যক্তি স্বাৰ্থতে কৰক সেইটো আমি কোনো কাৰণে ছাপোৰ্ট নকৰোঁ আৰু নকৰোঁ সেইটো কাৰণে মোৰো সকলোৱে আজি মিটিঙৰ জৰিয়তে আৰু দৌলক এই অৰ্গেনাইজটো কৰিব লাগে যে গণ আন্দোলনটো মোৰ কেনেধৰণৰ কৰিব লাগে যদি গভৰ্ণমেণ্টে নামানে 11 তাৰিখে চেণ্ট্ৰেল হিয়াৰিং আছে তাৰপিছত 20-21 তাৰিখে ষ্টেট হিয়াৰিং আছে তাৰ আগত মোৰকে এই দাবী চনতবিলাক যদি চৰকাৰৰ ওচৰত নপৰে ইলেকশ্যন কমিশনৰ ওচৰত যদি নপৰে 11 তাৰিখৰ ভিতৰত মোৰ যাবে মিটিং মানে কিন্তু মোৰকে কলপচন নহ'ব সেইটো কাৰণে সকলোকে মই অনুৰোধ কৰিম 11 তাৰিখত আগে মোৰকে দাবী চনতবিলাক প্ৰস্তুত কৰি পেলাই মোৰকে ইলেকশ্যন কমিশনৰ আমাৰ এই দুখ বেদনা মোৰম যে ইমান মাহিনাৰে চকুৰে চাই পেলাই সেন্দে নপাগলা মোৰো অগুণতো দেখা নাই যে নাও পইচাৰ অকল দুজো এটা বিষয়টো মোৰ জবাকৈ মই পেলাম এইটো কাৰণে এই দাবী চনতটো সোনকালে প্ৰস্তুত কৰি পেলাই মোৰ ইয়াৰ বিকল্প হিচাপে গণ আন্দোলন আৰম্ভ কৰিব লগা পৰে এটা বিৰূপ ধৰ্ম নিৰ্বিশেষে অকল বিজেপি গণশক্তি কংগ্ৰেছ বুলি নাকামা আপোন নহওক আজি কোনোবাই কৈছে বিজেপি এইটো কৰিছে বিজেপি মই না বিজেপি কি ধৰে হ'লেও মোৰ অন্তৰটো আঘাত হৈছে যে বিজেপি দুপাকে অন্য কিবা দুপাকে বুলি কথা নাই চব দলৰ মানুহে যাব লাগিব তাত এটা কিন্তু কোনো মনুকা বহুত অসুবিধা আছে আপুনি কিনা নাও পইচা সমষ্টিত অকলজি আৰু যাতায়াতৰ সুবিধা নাই আমাৰ ইয়াৰ প্ৰায় বহুত ধৰণৰ মনুকা অসুবিধা ইয়াত আছে এটা আপুনি কিনা মনে চব লুকাম যে লুমাম আমাৰ আজি এটা সিদ্ধান্ত হ'ব লাগে যে কিমান তাৰিখে দাবী চনতটো প্ৰস্তুত কৰি পেলাই মোৰো ইলেকশ্যন অফিচত গৈ পেলাই কেনেধৰণৰ মোৰো দাবী চনতটো প্ৰস্তুত কৰিব লাগে আমাকো জনাওক আৰু ইয়াৰ এই মিটিঙৰ পিছতে সৰ্বদলীয়ভাৱে এটা কমিটি গঠন কৰি পেলাই ডিমাণ্ড কমিটি এই ডিমাণ্ড কমিটি আলোচনা কৰি ক'ত কেনেকৈ কৰিব লাগে হয় তাৰ ওপৰঞ্চি যদি মোৰ কৰিব লাগে যে মুখ্যমন্ত্ৰী মহোদয়কো মোৰ লগ কৰি পেলাই আমাৰ অভাৱ অভিযোগৰ বিষয়টো লৈ পেলাই মোৰকে দুখ বেদনাৰ কথাটো তাত জনাই পেলাই মোৰকে অকাৰে আন্দোলনটো আৰম্ভ কৰিব লাগে যে মোৰ এইটো যিকোনো প্ৰকাৰে এনেও আমি এই সমষ্টিৰ অন্তৰ্গত ঢকুৱাখানা সমষ্টিৰ অন্তৰ্গত মোৰ থাকিব লাগিবই আৰু মোৰ থাকিমেই ঠিক তেনেধৰণৰ আন্দোলনবিলাক যেতিয়া আমাৰ ইয়াৰ পৰা প্ৰকাশ পাব CMO যেতিয়া পদক্ষেপ হ'ব যেতিয়া কাবে কিনে তেতিয়া সন্তত বুজি পাব যে এটা তালিকাৰ অসুবিধা কিমান আছে আপোনাক ক'লে মই বেছি দীঘলীয়া নকওঁ সেইটোকে সকলোকে অনুৰোধ জনাই মই সকলোকে নাম যাম চলো লুটাই ৰ'ব